ভিক্টৰ দাস কোন হয় কি হয় কেনেকুৱা হয় তেওঁক ব্যক্তিগতভাৱে নাজানো কিন্তু ভিক্টৰ দাসে কিছুমান কথাবিলাক মুখ খুলি কয় তো সঁচাকৈ তেওঁৰ কিছুমান কথাবিলাক ভাল লাগে একো ভয় নকৰাকৈ কিছুমান কথা ডাইৰেক্টলি কৈ দিয়ে তো ভাল লাগে ভিক্টৰ দাসৰ কিছুমান কথা দেই কিছুমান কথা যদি আপোনালোকেও ভাল পায় তেনে লাইক আৰু সাবস্ক্ৰাইব কৰি দিও ভিক্টৰ দাসৰ কথা আজি মই এটা কথা কৈছো থুথা মুখ ভুথা হৈ আছে আজি মই এটা কথা কৈছো থুথা মুখ ভুথা হৈ আছে বহুত মন্ত্ৰী এমএলএ ভাবি আছে সালা আমি মৰিলে ইমান মানুহ হবনে জিন্দেগীত নহয় বহুত মন্ত্ৰী এমএলএ এনেকে ভাবি আছে আজি এনেকে ঘুৰি ঘুৰি চাই চাই ভাবি আছে সালা আমি মৰিলে ইমান মানুহ হবনে ঘেন্টাও নহয় কেতিয়াও নহয় অসমে এইটো আৰু জিন্দেগীত দেখা নাপায় অসমে এইটো জিন্দেগীত দেখা নাপায় বহুত মন্ত্ৰী এমএলএ এনেকুৱা থুথা মুখ ভুথা হৈ আছে থুথা মুখ ভুথা হৈ এনেকে আছে বহুত মন্ত্ৰী এমএলএ নিজে দেখিছো নিজ চকুদি দেখা পাইছো আমি মৰিলে ইমান মানুহ হবনে ঘেন্টাও নহয় বুলি মই কৈ থৈ দিলো